আসসালামু আলাইকুম বন্ধু আৰু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক মই আজি হাঁহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চাওক, এইখন হ'ল মোৰ হাঁহৰ ফাৰ্ম। ইয়াৰে আমি সম্পূৰ্ণভাৱে চাৰিওপিনে নেটেৰে ঘেৰা এবং বেৰা দি দিছোঁ। ভিতৰত সম্পূৰ্ণভাৱে পোৱালি হাঁহ আছে। এই পোৱালি হাঁহকেইটা আজি পূৰা 1 মাহ বয়স হৈছে। যদি আপোনালোকৰ অৰিজিনেল পাতি হাঁহ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। হাঁস ও মুরগির বাচ্চা এভেলেবল আপনারা পাবেন। আমার ঘরখন বঙাইগাঁও ডিস্ট্রিক্ট অভয়াপুৰী অৱস্থিত। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ হাঁহ পুহিতে অলপ অসুবিধা হ'ব পাৰে, কিয়নো হাঁহৰ এটা ডাঙৰ বেমাৰ আছে। সেই বেমাৰৰ বিষয়ে মই আপোনালোকক আজি 2 এষাৰ ক'বলৈ বিচাৰিছোঁ। বেমাৰটো হ'ল এনেকুৱা এটা ইনফেকশ্যন বেমাৰ, যিটো নেকি আপোনাৰ হাঁহ সম্পূৰ্ণভাৱে সুস্থ হৈ আছে, হঠাৎ আপোনালোকে চাব এটা হাঁহ লেংৰাই আছে বা দুটা হাঁহ লেংৰাই আছে, মাঞ্জাখন ভৰিখন এনেকুৱা হৈছে উঠিব পৰা নোহোৱা হৈছে। সেইকাৰণে আমি সকলো বন্ধু বান্ধৱীক কৈ আছোঁ যে আপোনালোকে ফাৰ্ম কৰা আগতে ভালকৈ ডিচিশ্যন লৈ ল'ব, ভাল মানুহৰ পৰা পৰামৰ্শ ল'ব, যাতে আপোনাৰ ফাৰ্মখন ভালকৈ আগুৱাই যাব পাৰে, ভাল পৰামৰ্শ দিব পাৰে। মই আপোনালোকক কৈছোঁ, মোৰ পৰা পোৱালি লওক আৰু সম্পূৰ্ণ ডিচিশ্যন মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। চাওক, যেতিয়া আপোনালোকৰ হাঁহ বেমাৰ লাগিব তেতিয়া কিন্তু আপোনাৰ হাঁহৰ ভৰিখন মানে উঠাব পৰা নোহোৱা হৈ যাব, তেতিয়া মানে ঘূৰণি লাগি যাব, এনেকুৱা অৱস্থা হ'ব। তেতিয়া কোনো চিন্তাৰ কাৰণ নাই, লগে লগে আপোনালোকক মই এটা মেডিচিন দি দিম আৰু সেই মেডিচিন আপোনালোকে নিয়মমতে 2 দিন বা 3 দিন খুৱাব, আপোনালোকৰ হাঁহ সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিব। আপোনালোকে যদি হাঁহৰ ফাৰ্ম বা লোকেল কুকুৰাৰ ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। মোৰ ইয়াত পোৱালি এভেলেবল আছে। মই নিজে ববীয়াকৈ প্ৰচেষ্টাত পোৱালি উঠাওঁ আৰু ইনকুবেটাৰ মেচিনৰ পৰা মই পোৱালি উৎপাদন কৰোঁ। আপোনালোকৰ হাঁহ আৰু মুৰ্গী পোৱালি যদি লাগে মোৰ ইয়াত এভেলেবল আছে, ল'ব পাৰিব। এইখন হ'ল মুৰ্গীৰ পোৱালি, অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। যদি লাগে আপোনালোকে যোগাযোগ কৰিব। মোৰ ঘৰখন বঙাইগাঁও ডিস্ট্ৰিক্ট অভয়াপুৰী অৱস্থিত।